কি নামটো? হানচেপি গায়ত হানচেপি। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি আমি ফকাটিং কলেজৰ পৰা ভেলুঘাটলৈ গৈ আছোঁ। আৰু প্ৰায় ৰাতি 2টা বজাত আমি গাড়ীত উঠিলোঁ। গাড়ীত উঠি পেলাই এতিয়া আমি জখলাবন্ধা পাইছোঁহি আহি। আৰু জখলাবন্ধাত আমি ৰাতিপুৱা এতিয়া চাহ অকণ খাই লৈছোঁ। বন্ধুসকল, এতিয়া আমি আপোনালোকক একেবাৰে ভেলুঘাটতহে লগ পাম। গতিকে কি দেখোঁ তাত সকলোবোৰ দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। ফাইনেলি গাইছ আমি আহি পালোহি। এই ভেলুঘাট বৰ্তমান পাইছোঁহি আমি আহি পেলাই। প্ৰায় এতিয়া 9টা বাজিছে, অলপমান দেৰি হ'ল অহা। আৰু আমি এতিয়া ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত আছোঁ। এইফালে চাওক পাহাৰ গোটেই, এইফালে চাওক দেখিছে গোটেই ধুনীয়া কিমান। আৰু এইখন আছে গাড়ীখন, আমি যোনখনত আহিছোঁ। গাইছ এতিয়া আমাৰ ব্ৰেকফাষ্ট হৈছে। এয়া চাওক বন দিছে, আৰু ইয়াত জেলি দিছে, আৰু ইয়াত ডিম দিছে। পোনপ্ৰথমে ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপৰা আপোনালোকক ধুনীয়া প্ৰকৃতিক পৰিৱেশত আপোনাৰ সৌন্দৰ্যময় দৃশ্য দেখুৱাই আছোঁ। গতিকে ভিডিঅ'টো চাই থাকক। এইফালে আছে আমাৰ বাইদেউ। বাইদেউ এখনে আপোনাৰ এইফালে কলডিল বিকি আছে। আৰু এইফালে এইটো পহু মাংস ন? এইটো কেজি কিমানকৈ দিছে বাইদেউ? এইটো কেজিটো 400, আধা কিলোটো 200। মানে কেজি 400 টকা আৰু আধা কেজি আপোনাৰ 200 টকা। যদি আপোনালোকে ফ্ৰেছ মাল যদি বিচাৰে খাম বুলিলে ইয়ালৈ আহিব পাৰে। কি আছিলে নামটো কয় ডোখৰ? ভেলুঘাট। ভেলুঘাট ডিষ্ট্ৰিক্ট আণ্ডাৰ কাৰ্বি আংলং পৰে। আপোনালোকে নিশ্চয় আহিব পাৰে। গোলাঘাটৰ পৰা প্ৰায় 160-70 কিলোমিটাৰ পৰিব ভেলুঘাটলৈ। আৰু এইবোৰ কলডিলবোৰ কেইটকা বিকিছে বাইদেউ? কলডিলটো 20 টকা। এইটো 20 টকা। এইটো ডাঙৰটো এইটো ডাঙৰটো এটাত 20 টকা বিকিছে, আৰু এই সৰুটো আৰু সৰুটো 20 টকা। এটা 10 টকা। মানে এইটো যোৰা 20 টকা, এটা 10 টকাকৈ পৰে। বন্ধুসকল, ইয়াত আমি এটা ভিউ পইণ্ট দেখিছোঁ। এইটো চাওক, ইয়াত উঠি পেলাই আপোনালোকক ওপৰৰ পৰা গোটেই ভিউ পইণ্টটো দেখুৱাই আছোঁ। কিমান ধুনীয়া হয়, কি কথা আপোনালোকে চব দেখি গম পাব। আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, আপোনালোকে এতিয়া ওপৰৰ পৰা তলৰ দৃশ্য অকল দেখুৱালোঁ। আৰু এতিয়া আমি এইফালে অকণমান যাবলৈ চেষ্টা কৰিম। দলংখন দেখিছে এখন, আৰু এইফালে কিবা ৱাটাৰফলছ আছে বুলি শুনিছোঁ। আপোনালোক গৈ পেলাই দেখুৱাম যদি আছে সঁচাকৈ বা কিমান ধুনীয়া, আপোনালোক সকলোবোৰ দেখুৱাই আছোঁ। গাইছ এতিয়া আমি ভিউ পইণ্টৰ পৰা এইফালে দলংখনলৈ আহিছোঁ। এইখন চাওক দলংখন, আৰু এই দলংখনৰ পৰা এইফালে আপোনাৰ যাম এতিয়া আমি। আপোনালোক সকলোবোৰ দেখুৱাই আছোঁ। এইফালে বৰ ধুনীয়া দলং এখন চাই থাকক। দলংখনৰ ইটোৰ পৰাই চাওক ধুনীয়া পিয়ান পৰিৱেশ, চাওক সেউজীয়া ইমান ধুনীয়া চাওক পৰিৱেশ। এইফালে চাওক, আৰু এইফালে এখন নিজৰা বৈ আহিছে পানী। বৰ্তমান মই আছোঁ নদীৰ মাজত। আপোনালোকে চাব পাৰে নদী মানে ঝৰ্ণাখন যোনখন বৈ আহিছিলে ওপৰফালৰ পৰা এখন কৈছিলোঁ, এইখনৰ মাজত আছোঁ চাওক আপোনালোকে দেখিছে। আৰু এই পানী চাওক কিমান চফা, পানীখিনি চাওক কিমান চফা। এইফালে চাওক বন্ধুসকল, পূৰা প্ৰকৃতিৰ মাজত আমাৰ পূৰা ধুনীয়া পৰিৱেশ। এইফালে চাব পাৰে, গছ গছনি এইফালে চাব পাৰে, পূৰা সৌন্দৰ্যময় পৰিৱেশ আৰু ফ্ৰেছ হাৱা। মজা লাগিছে এডোখৰত আহি পেলাই, আৰু মনটো ভাল লাগিছে এডোখৰত আহি পেলাই। কাৰণ পূৰা সেউজীয়া, পূৰা প্ৰকৃতিৰ যি পৰিৱেশ, সঁচাকৈ আমাক এটা মানে সুস্থ দান ৰূপ কৰে প্ৰকৃতিৰ যি পৰিৱেশ। এগৰাকী মহিলাই কাম কৰি থকা দেখিছোঁ। আৰু তেখেতৰ পৰা জানিম যে জলপ্ৰপাতটো কিমান দূৰ ইয়াৰ পৰা আৰু কোনফালেদি যে ৰাস্তা, সেইবোৰ সকলোবোৰ জানিম। বাইদেউ আপোনাৰ নামটো কওকচোন। মইনা। মইনা? মইনা নহয়, কি নামটো? হানচেপি গায়ত হানচেপি। হানচিপি। বাইদেউ এই জলপ্ৰপাতটো আপোনালোক এইফালে কোনফালে যাব লাগিব? ওপৰত গ'লে এইফালেও যাব পাৰে, ৰাস্তা আছে। এইফালে ওপৰেদি ন? বন্ধুসকল চাওক, এইটো ওপৰেদি গাড়ীও ল'ব পাৰে। এইফালেদি। আৰু খোজকাঢ়ি গ'লে? খোজকাঢ়ি এইটো যাব পাৰে। এইটো যাব পাৰি। কিমান দূৰ হ'ব এইফালে খোজকাঢ়ি গ'লে বাইদেউ? অলপ দূৰ আছে, এইফালে যাবি। এইটো ৰাস্তাটো বেছি দূৰ নহয়। বাৰু ঠিক আছে বাৰু। আৰু বাইদেউৰ পৰা আমি জানিলোঁ যে জলপ্ৰপাতটো এইফালেদি যদি খোজকাঢ়ি যাওঁ, এইফালেদি আমাৰ শ্বৰ্টকাট হ'ব।
বেছি দূৰ নহয় বুলি কৈছে আৰু এতিয়া গৈ চাওঁচোন বাৰু কি হয় পাহাৰৰ ওপৰে ওপৰে আমি এতিয়া গৈ আছোঁ ওপৰলৈ আৰু এইফালে আপোনাৰ ৰাস্তাটো অলপ ডেঞ্জাৰ হয় মানে আপোনাৰ পূৰা ওখ আপ আছে আপোনালোকে চাই দেখুৱাইছোঁ বাৰু ৰ'ব আপোনালোকক দেখুৱাই আছোঁ আৰু এইখন চাওক দলং এখন দলং এখন পাইছোঁ দলংখন বাৰু ঠিকেই আছে বাৰু মানুহ যাব পৰা কিন্তু এতিয়া এইফালেহে দেখিছোঁ বহুত ওখ অলপমান কষ্ট হ'ব কিন্তু দেই অঁ আপোনালোকে চাওক বাৰু এইখন চাওক এইটো মোৰ লগৰ গৈ আছে এইফালে চাওক কিমান ওখ চাওক কেমেৰা জানো ধৰিব পাইছে নাই মই গম পোৱা নাই বাৰু আপোনালোকে চাওক মই ওপৰৰ পৰা উঠি পেলাই তলৰ পৰা দেখুৱাম বাৰু কিমান ডাউন আৰু এতিয়া উঠি আছোঁ বাৰু বহুত কষ্ট কৰি মানে পূৰা চিৰি নিচিনাও নহয় মানে পূৰা মানে অলপ চিৰি নিচিনা কৰি দিছে আৰু কিন্তু বৰষুণ দিলে কিন্তু আপোনালোকে ইয়াত উঠিব নোৱাৰে পূৰা পিছল হ'ব পানী পৰিব আৰু ডাইৰেক্ট তলত পৰিলে আৰু গতিকে বৰষুণ যদি দিয়ে যদি আপোনালোকে আহে বৰষুণ বতৰত ইয়াৰ ফালে যদি উঠে আপুনি খুব সাৱধান আমি কিমান ওপৰত উঠিলোঁ এইফালে চাওক এনেই অকণ চিৰি নিচিনা কাটি দিছে আৰু এইফালেদি আপুনি আহিলে উঠিব লাগিব বন্ধুসকল আমি আকৌ গৈ আছোঁ বাৰু আৰু এতিয়া আমি মাজত আছোঁ আমাৰ চাৰিওকাষে পাহাৰ সেইফালে চাওক দেখুৱাই আছোঁ আপোনালোকক এইটো চাওক ৰাস্তাটো এইটো আৰু এইফালেও পাহাৰ আকৌ এইফালেও পাহাৰ মানে আমাৰ দুয়োকাষে পাহাৰ আৰু মাজতে ৰাস্তা ডেঞ্জাৰ জাৰ্ণি বন্ধুসকল আমি আহি দেখা পাইছোঁ যে ইয়াতে ধুনীয়া নিজৰা আহিছে আপোনাৰ ঝৰ্ণা মোৰ কাষত এইফালে আছে চাওক এইটো ঝৰ্ণা চাওক নিজে পানীৰ চাউণ্ডৰ কাৰণে আপোনালোকে মাতটো হয়তো ভালদৰে নুশুনিব পাৰে তাৰ বাবে অকণো বেয়া নাপাব মই দুখিত তাৰ বাবে কিন্তু এইফালে চাওক ইমান ধুনীয়া প্ৰাকৃতিক নিজৰা চাওক এইফালে বন্ধুসকল ফাইনেলি আমি পাইছোঁহি আৰু অকণমান দূৰ আছে মই দেখি আছোঁ আপোনালোকক এইফালে চাওক এইটো চাওক এইটো দেখিছে বৰ ধুনীয়া জলপ্ৰপাত মই আপোনাৰ ধুনীয়াকৈ দেখি আছোঁ আপোনাক ওচৰৰ পৰা ভালকৈ দেখুৱাই আছোঁ আৰু লক্ষ্যস্থান পালোহি বহুত কষ্ট কৰি আৰু এইফালে চাওক এইটো চাওক ঝৰ্ণাটোৰ কথা কৈছিলোঁ যে আপোনাক ৱাটাৰফলটোৰ কথা এইটো চাওক এইটো হৈছে মোৰ ৱাটাৰফলটো এইটো চাওক ভালদৰে আপোনালোকে দেখুৱাই আছোঁ আৰু ইয়াত আহি পেলাই বহুত ভাল লাগিছে আৰু ইয়াৰ পানীৰ পৰা মানে এটা ধুনীয়া হাৱা মাৰি থাকে ঠাণ্ডা হাৱা কি ক'ম আৰু বহুত ধুনীয়া পৰিৱেশ বন্ধুসকল আমি সকলোবোৰ দেখুৱাবলৈ চালোঁ এতিয়া আকৌ আমাৰ ভোজনালয় সময় হৈছেহি আৰু এতিয়া ভোজনালয় তাত গৈ আছোঁ কিবা দুপৰীয়া আহাৰটো খাই লওঁ খাই মেলি আকৌ এতিয়া ঘৰলৈ আকৌ ৰাওনা হ'ম আৰু আমাৰ লগত এইফালে আছে সৌৰভ গৈ আছে কেনেকুৱা লাগিছে ভাই ইও আহিছে লগত এই বহুত জমনি কৰি আহিছে গাড়ীত পূৰা ভাল লাগিছে আহি পেলাই পাৰিলে আপোনালোকে এবাৰ ইয়ালৈ আহিব